আহকচোন ফুলপাহৰ দৰেই অহংকাৰহীন, স্বাৰ্থহীন, আক্ষেপহীন হ'বলৈ আৰম্ভ কৰোঁ। ফুলপাহৰ কথা কেতিয়াবা ভাবিছেনে বাৰু? কিদৰে সুন্দৰকৈ ফুলি পৰিৱেশটো মাধুৰ্যময় কৰি ৰাখে, ধুনীয়া গন্ধই আমোল মলাই মন প্ৰাণ পুলকিত কৰি ৰাখে। কিদৰে ফুলনি বাগিচাখনলৈ গ'লে মনটো প্ৰশান্তিৰে ভৰি পৰে। কিন্তু সেই ফুলপাহৰ কোনো অহংকাৰ নাই, কোনো আক্ষেপ নাই। ধুনীয়াকৈ ফুলি থকা ফুলপাহ যেতিয়াই আমাৰ মন যায় তেতিয়াই ছিঙি আনো। কোনোবা ব্যক্তিক সম্বৰ্ধনা জনাবৰ বাবে, মন্দিৰত পূজাৰ বাবে, কোনোবা অনুষ্ঠানৰ সৌষ্ঠৱতা বঢ়াবৰ বাবে, তাক সজাই ৰাখিবৰ বাবে, প্ৰেমৰ প্ৰস্তাৱৰ বাবে, ভিন্ন কামত আমি যেতিয়াই মন যায় তেতিয়াই ছিঙি পেলাওঁ। ফুলপাহৰ কোনো আক্ষেপ নাই। নিজেই আহি বিভিন্ন অনুষ্ঠানত য'তেই পবিত্ৰতা থাকে তাতেই সৌন্দৰ্যতা বঢ়াই তোলে। ফুলি থকা ফুলপাহৰ যেতিয়াই সময় হয় সি নীৰৱে মৰহি যায় আৰু সৰি যায়। আপুনি ময়ো যদি ফুলপাহৰ দৰে হ'ব পাৰিলোহেঁতেন, নিৰহংকাৰী, আক্ষেপবিহীন, আক্ৰোশবিহীন, কেৱল মাথো প্ৰশান্তি আৰু মাধুৰ্যতা বিলাই পৰিৱেশটো ধুনীয়া কৰি তুলিব পাৰিলোহেঁতেন, আমাৰো মন প্ৰাণ প্ৰশান্তি আৰু সৌন্দৰ্যতাৰে ভৰি উঠিলেহেঁতেন। আহকচোন আমিও ফুলপাহৰ দৰে হ'বলৈ চেষ্টা কৰোঁ।